হাই ফ্ৰেণ্ডছ, পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাটো ইমান ঠিক নহয়, তথাপিতো ভিডিঅ'টোতো দিবই লাগিব। তো আজি মই আপোনালোকলৈ কুন্দুলিৰ দুটা নতুন ৰেচিপি লৈ আহিছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই কুন্দুলিৰ দুটা ৰেচিপি বনাম। তো প্ৰথমতে মই কুন্দুলিৰ চাটনিখিনি বনাই ল'ম। তাৰ বাবে মই লৈ লৈছোঁ নৰসিংহৰ পাত, কুন্দুলি, মান ধনিয়া, জলকীয়া দুটা, নহৰু কেইফুটমান আৰু তেতেলীখিনি মই আগতে পানীত তিয়াই থৈ দিছোঁ। ভালদৰে মই কুন্দুলিখিনি ধুই লৈছোঁ। ধুই লৈ এতিয়া কুন্দুলিটো মই 4 ফাল কৰি লৈ লৈছোঁ। মই ইয়াতে পকা কুন্দুলিকেইটাও দি দিছোঁ, কাৰণ পকা কুন্দুলিকেইটা অলপ টেঙা লাগে আৰু খাবলৈও বহুত টেষ্টি হয় চাটনি। এতিয়া মই কেৰাহীটোত তেল অকণ গৰম হ'বলৈ দি দিম। আমাৰ তেল গৰম হৈ গৈছে। তো তেলত মই বগা সৰিয়হ এচামুচ, গোটা জিৰা এচামুচ দি লৈছোঁ। দি লৈ মই অকণমান সময় লৰাই দিম। এতিয়া মই তেলত কুন্দুলিবোৰ দি দিম। দিলে অকণমান সময় লৰাই দিম। মই পৰিমাণ অনুসৰি নিমখ দি লৈছোঁ আৰু অকণমান সময় মই নিমখখিনি দি লৈ আকৌ অকণমান সময় লৰাই দিম। 5 মিনিট সময়ৰ বাবে মই এনেকৈ ল' ফ্লেমতে ভাজিম। এতিয়া মই কুন্দুলিখিনি নুমাই ল'লোঁ। হৈ গ'ল আমাৰ কুন্দুলিখিনি। বহুত ভাজিব নালাগে, অকণমান ভাজিলেই হৈ যায়। এতিয়া মই মিক্সিত কুন্দুলিখিনি পিচি ল'ম। তো মই জলকীয়া দুটা দি লৈছোঁ। আপোনালোকে জলকীয়া আপোনালোকৰ নিজৰ পৰিমাণ অনুসৰি দি ল'ব। তাৰপিছত নহৰু কেইফুট দি লৈছোঁ, মান ধনিয়াৰ পাত আৰু নৰসিংহৰ পাত দি লৈছোঁ। দি লৈ মই কুন্দুলিখিনি দি ল'ম, ভাজি থোৱা কুন্দুলিখিনি। আৰু মই তিয়াই থোৱা তেতেলীৰ পানীখিনি দি ল'ম। এতিয়া মই মিক্সিত পিচি দিলোঁ। এয়া হৈ গ'ল আমাৰ কুন্দুলিৰ চাটনি। এতিয়া মই কুন্দুলিৰ তৰকাৰী বনাম। তো তাৰ বাবে মই কুন্দুলি লৈ লৈছোঁ, শুকান জলকীয়া দুটা, পিঁয়াজ দুটা, কেঁচা জলকীয়া দুটা, বিলাহী, গোটা জিৰা, নহৰু, আদাৰ পেষ্ট কৰি লৈছোঁ, কালজিৰা আৰু দৈ। কুন্দুলিটো মই ভালদৰে ধুই লৈছোঁ। ধুই লৈ মই এটা কুন্দুলিৰে দুফাল কৰিছোঁ। আপোনালোকে 4 ফালো কৰিব পাৰে। আৰু পিঁয়াজ দুটা মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু জলকীয়াটো মই মাজেৰে ফালি লৈছোঁ। এতিয়া মই কেৰাহীটোত তেল অকণমান দি গৰম হ'বলৈ দিম। অকণমান মই একদম কম তেলত বনাইছোঁ। আপোনালোকে যদি আপোনালোকৰ পৰিমাণ অনুসৰি লৈ ল'ব তেল। তো এতিয়া মই তেলতে কুন্দুলিখিনি দি ল'ম। কুন্দুলিৰ তৰকাৰী আৰু চাটনিটো বহুত কম সময়ৰ ভিতৰতে হয় আৰু খাবলৈও বহুত টেষ্টি হয়। কেও বনাই খাই চাবচোন আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। কুন্দুলিখিনি মাজে মাজে মই লৰাই লৈছোঁ, কাৰণ কুন্দুলিবোৰ পটককৈ তলত লাগি যায়। আৰু মই ভাজোঁতেও একদম ল' ফ্লেমত ভাজিছোঁ। আমাৰ হৈ গ'ল কুন্দুলি ভাজিটো। এতিয়া মই কুন্দুলিখিনি নুমাই ল'ম। এতিয়া মই কেৰাহীত আকৌ অকণমান তেল দি লৈছোঁ। দি লৈ তেলখিনি গৰম হ'বলৈ দিম। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া মই তেলত জিৰা এচামুচ দি দিছোঁ। তাৰপিছত পাঁচফোৰণ দি লৈছোঁ, শুকান জলকীয়া, অকণমান সময় লৰাই দিছোঁ শুকান জলকীয়া দি লোৱাৰ পিছত। তাৰপিছত মই কাটি থোৱা পিঁয়াজটো দি লৈছোঁ আৰু এতিয়া মই পিঁয়াজটো অকণমান ৰঙচুৱা হৈ যোৱালৈকে ভাজিম।
এয়া আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া মই পিঁয়াজখিনিত হালধি পৰিমাণ অনুসৰি দি লৈছোঁ। তাৰপিছত মই কাটি থোৱা জলকীয়া কেইটা দি লৈছোঁ। দি লৈ অকণমান সময় লৰাই দিছোঁ। এতিয়া মই কাটি লোৱা বিলাহী দুটা দি লৈছোঁ। দি লৈ অকণমান সময় মই বিলাহীখিনি ভাজিম। এতিয়া মই ভাজি লোৱা মছলাখিনি ডাঙৰ চামুচেৰে 2 চামুচ দি লৈছোঁ। মই পৰিমাণ অনুসৰি নিমখ দি লৈছোঁ, আপোনালোকেও দি ল'ব। এতিয়া আমি মছলাখিনিত আধা গিলাচ পানী দি ল'ম। দি লৈ মই পানীখিনি উতলিবলৈ দিম। এয়া আমাৰ পানীখিনি উতলিছে আৰু মই তাতে শুকান জলকীয়াৰ গুড়ি এচামুচ দি লৈছোঁ। মই 5 মিনিট সময়ৰ বাবে ঢাকি দিম। এয়া হৈ গ'ল আমাৰ 5 মিনিট সময়। চাওক আমাৰ পানীখিনি উতলি গৈছে আৰু এতিয়া মই ভাজি থোৱা কুন্দুলিখিনি দি দিম। কুন্দুলিখিনি দি লোৱাৰ পিছত মই অকণমান সময় লৰাই দিছোঁ। দিলে মই এতিয়া আকৌ কুন্দুলিখিনি আধা গিলাচ পানী দি লৈছোঁ। এতিয়া আকৌ 5 মিনিট সময়ৰ বাবে ঢাকি দিম। হৈ গ'ল আমাৰ কুন্দুলিৰ তৰকাৰী। এয়া হৈ গ'ল আমাৰ কুন্দুলিৰ তৰকাৰী আৰু কুন্দুলিৰ চাটনি। খাবলৈ কিন্তু বহুত টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। তো আজিলৈ বাই বাই।